তোমালোকৰ কাৰণে অসমীয়া মাধ্যমত কেনেকৈ হিন্দী ভাষাটো আয়ত্ত কৰিব পাৰোঁ সেই বিষয়ে অলপ ধাৰণা দিম। তোমালোকে মনোযোগেৰে শুনিবা। তোমালোকে যেতিয়া LP স্কুলত পঢ়িছিলা তাতে অসমীয়া ভাষাৰ বৰ্ণবোৰ শিকিছিলা, স্বৰ বৰ্ণ, ব্যঞ্জন বৰ্ণ, কোনটোৰ কি ধৰণে উচ্চাৰণ হয় সেইবোৰ শিকিছিলা। এতিয়া যিহেতু এইটো এটা নতুন ভাষা, গতিকে ইয়াৰ বৰ্ণ বা আখৰবোৰো বেলেগ ধৰণৰ, ইয়াৰ উচ্চাৰণ বেলেগ ধৰণৰ আৰু ইয়াৰ নামবোৰো বেলেগ ধৰণৰ হয়। সেয়ে যেতিয়া মই এইবোৰৰ উচ্চাৰণখিনি ক'ম তেতিয়া তোমালোকে খুব মনোযোগেৰে শুনিবা। তেতিয়াহ'লে পিছত যেতিয়া তোমালোকে পাঠ পঢ়িবা সেই পাঠখিনি পঢ়াৰ সময়ত বহুত তোমালোকৰ সুবিধা হ'ব। কাৰণ যিকোনো এটা ভাষা কি হৈছে, ভাষাটোৰ উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰে। হিন্দী ভাষা এটা বেলেগ ভাষা, অসমীয়া এটা বেলেগ ভাষা, ইংৰাজী এটা বেলেগ ভাষা। গতিকে প্ৰতিটো ভাষাৰ উচ্চাৰণ, সুৰ, ইয়াৰ অংগী ভংগী বা বৰ্ণবোৰৰ লিখাৰ যিটো পদ্ধতি সেই গোটেইখিনি বেলেগ বেলেগ হয়। গতিকে আহা এতিয়া আমি হিন্দী ভাষাৰ যিখিনি বৰ্ণমালা আছে সেই বৰ্ণমালা দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে স্বৰ বৰ্ণ আৰু এটা হৈছে ব্যঞ্জন বৰ্ণ। তাৰে আজি আমি স্বৰ বৰ্ণখিনি আলোচনা কৰিম। হিন্দীত স্বৰ বৰ্ণখিনিক একেলগে কোৱা হয় স্বৰমালা, অৰ্থাৎ যিখিনি স্বৰ আছে বা স্বৰ বৰ্ণ আছে সেই গোটেইখিনি একেলগে স্বৰমালা বুলি কওঁ। এই স্বৰমালাখিনিত মুঠ বৰ্ণ আছে 13টা। এই 13টা বৰ্ণৰ প্ৰতিটোৰে উচ্চাৰণ বেলেগ বেলেগ ধৰণৰ, কাৰো লগত কাৰো মিল নাই। গতিকে উচ্চাৰণখিনি মনত ৰাখিবা। আহা এতিয়া আমি উচ্চাৰণ কৰোঁ। প্ৰথম বৰ্ণটো হৈছে অ, আ, ই, ই, উ, উ, ৰু, এ, ও, ঔ, আং, আহা। মই আকৌ এবাৰ উচ্চাৰণটো কৈ দিছোঁ। অ, আ, ই, ই, উ, উ, ৰু, এ, ও, ঔ, আং, আহা। তোমালোকে হিন্দীত স্বৰ বৰ্ণখিনিক স্বৰমালা বুলি যে কয়, এই স্বৰমালা থকা 13টা বৰ্ণৰ উচ্চাৰণ শুনিলা। এতিয়া এই প্ৰতিটো বৰ্ণৰ যে উচ্চাৰণ অনুসৰি নামবোৰ বেলেগ বেলেগ ধৰণৰ, সেই নামবোৰ মই কৈ দিছোঁ, মনত ৰাখিবা। অ, ইয়াৰ নাম হৈছে অ, এইটোৰ উচ্চাৰণ হৈছে আ, ইয়াৰ নাম হৈছে আ। এইটো হৈছে ই, ইয়াৰ নাম হৈছে ছোটা ই, অৰ্থাৎ এইটো উচ্চাৰণ কৰোঁতে আমি অলপ সময়হে লওঁ। এইটো হৈছে ই, ইয়াৰ অৰ্থ হৈছে এইটো যিহেতু দীঘলীয়া সময়ৰ কাৰণে উচ্চাৰণ কৰিম, গতিকে এইটো নাম হৈছে বৰা ই। এইটো হৈছে উ, অৰ্থাৎ সংক্ষেপত বা অলপ সময় উচ্চাৰণ কৰিম, সেইকাৰণে ইয়াৰ নাম হৈছে উ। এইটো হৈছে উ, অৰ্থাৎ ইয়াৰ নাম হৈছে বৰা উ, অৰ্থাৎ আমি এইটো অলপ বেছি সময় উচ্চাৰণ কৰিব লাগে, সেইকাৰণে ইয়াৰ নাম হৈছে বৰা উ। এইটো হৈছে ৰু। এইখিনিতে কিন্তু তোমালোকে সাধাৰণতে ভুল কৰা কি, অসমীয়াত এইটো হচৰি বুলি কয়, কিন্তু আমি হিন্দীত এইটো হচৰি বুলি নকওঁ, এইটো কেৱল ৰু বুলি কওঁ। ইয়াৰ উচ্চাৰণ হৈছে ৰু আৰু ইয়াৰ নামো হৈছে ৰু। ঠিক একেদৰে এইটো এ, উচ্চাৰণে নাম এ। এইটো উচ্চাৰণ হৈছে এ আৰু ইয়াৰ নাম হৈছে এ। এইটো উচ্চাৰণ হৈছে ও, ইয়াৰ নামো হৈছে ও। এইটো উচ্চাৰণ হৈছে ঔ, ইয়াৰ নামটো হৈছে ঔ। এইটো হৈছে আং আৰু ইয়াৰ নাম হৈছে, উচ্চাৰণ যিহেতু অং হৈছে কিন্তু নাম হৈছে ইয়াৰ অনুসাৰ। ইয়াৰ উচ্চাৰণ হৈছে অহা কিন্তু ইয়াৰ নাম হৈছে বিসর্গ।
তোমালোকে আকৌ এবাৰ মনোযোগেৰে শুনি লোৱা, কাৰণ অসমীয়াৰ দৰে পঢ়িলে আমি কেতিয়াও হিন্দী শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰিম। কাৰণ অসমীয়া এই বৰ্ণটোক আমি কি কৈছিলোঁ, ঐ বুলি কৈছিলোঁ, কিন্তু হিন্দীত এইটো কয় এ। অসমীয়াত এইটো অনেশ্বৰ বুলি কৈছিলোঁ, কিন্তু এইটো হৈছে অনুস্বাৰ। এইটো বিসৰ্গ বুলি অসমীয়াত কয়, কিন্তু ইয়াৰ হিন্দীত উচ্চাৰণ হৈছে অহা। তো আহা এবাৰ আমি গোটেই বৰ্ণকেইটা উচ্চাৰণ কৰি লওঁ। অ, আ, ই, ই, উ, উ, ৰু, এ, ও, ঔ, আং, আহ। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক আৰু কমেণ্ট কৰিব।